হেল্ল' গাইছ আৰু এইফালে কণী লৈ পেলাই গৈ আছোঁ কণী পুৰা এক কাৰ্টুন লৈ লৈছোঁ এতিয়া গৈ পেলাই পুৰা খেলিম এতিয়া চাই থাকক ভিডিঅ' দি কোনটো উঠোৱা তোমাৰ মৰ্জি ঠিক আছে ন প্ৰথমবাৰ খেলিম দেই যেতিয়া যিকোনে হাৰো আৰু চাই থাকক ভিডিঅ' দি দিয়া অঁ দিয়া চ' হে গাইছ যিহেতু আজি গৰু বিহু আজি গৈ আছোঁ কণী আনিবলৈ প্ৰথমত কণী আনি মেলি আকৌ তাৰপিছত যাব লাগিব নামঘৰলৈ তেতিয়াহ'লে চাই থাকক ভিডিঅ' দি আহি পেলাই কণী যুঁজ খেলি আছোঁ কণী খেলিম বলক এতিয়া কণী আনিবলৈ যাওঁ চলো নমস্কাৰ মই প্ৰদ্যুৎ মেছে মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আজি যিহেতু হৈছে গৰু বিহু আৰু বিহুৰ শুভেচ্ছা মোৰ ফালৰ পৰা আপোনালোকলৈ সকলোলৈকে থাকিল আৰু গৰু বিহুৰ দিনাখন প্ৰথমতে ৰাতিপুৱা শুই উঠি পেলাই গৰু গা ধুৱাই মেলি তাৰপিছত মাহ হালধিৰ লগত গা পা ধুই মেলি এতিয়া ওলাই যাম নামঘৰলৈ বুলি তেতিয়াহ'লে ভিডিঅ'টি চাই থাকক আৰু তাৰপিছত খেলিম কণী তো লগ পাইছোঁ আপোনালোকক গৈ পেলাই নামঘৰত বলক চ' গাইজ আৰু এয়া হৈছে কেঁচা মাহ হালধি যিহেতু গৰু বিহুৰ দিনাখন এই কেঁচা মাহ হালধিৰ লগত গা ধুব লাগে আৰু সেইকাৰণে আমাৰ আইতাই খুন্দিছে এয়া আৰু যিহেতু অতীতৰ পৰা চলি আহিছে যে কেঁচা মাহ হালধিৰ লগত গৰু বিহুৰ দিনাখন গা ধুব লাগে আৰু ইয়াৰ লগত গা ধুলে মানে আপোনাৰ বহুতো বেমাৰ ভাল হয় যোনবোৰ গাত খৰ খজুৱতি থাকে সেইবিলাক ভাল হয় চ' গাইজ আৰু আহি পেলাই পালোহি নামঘৰ এয়া হৈছে নামঘৰ আৰু এতিয়া সোমাই যাম ভিতৰলৈ আৰু সেইফালে আছে আমাৰ ককা ডাঙৰ স্থানত তাত চাকি দি আছে ককাই তো বলক এতিয়া ভিতৰলৈ সোমাই গৈ থাকোঁ চ' গাইজ আৰু চাকি জ্বলাই মেলি এতিয়া ওলাই গ'লোঁ যিহেতু ককা আহিছিলে ককাক থৈ আহিলে আমাৰ ভাইটিয়ে এতিয়া মই যাওঁগৈ আৰু এইফালে ভাইটি ৰখি আছে বলক আৰু যাওঁগৈ ঘৰলৈ ঘৰলৈ গৈ পেলাই লগ পাই আছোঁ আপোনালোকক বলক ব'লা যাওঁ ব'লা চলো চ' গাইজ আৰু নামঘৰৰ পৰা আহিলোঁ এইফালে দেখা নাই পূৰা খেল চলি আছে এইফালে কণী খেল আৰু এইফালে বহি আছে আমাৰ ককা আৰু এইফালে পূৰা চাওক এইফালে আমাৰ ভাইটিও লাগি গৈছে কণী খেলিবলৈ আৰু এইফালে আছে গ'লো এইফালে গ'লো তো মোকো খেলিবলৈ কৈছে কণী খেলোঁ এতিয়া মই খেলি চাওঁচোন ব'লা ব'লা দিয়া দে কোনটো লওঁ এইটো লওঁ নেকি কোনটো উঠোৱা তোমাৰ মৰ্জি ঠিক আছে ন প্ৰথমবাৰ খেলিম দেই যেতিয়া যিকোনে হাৰো আৰু চাই থাকক ভিডিঅ'টি দিয়া অঁ দিয়া মাৰা তুমি মাৰা কাৰ্ডটো গ'ল এই হাৰিলো প্ৰথম খেলিছিলোঁ ফাৰ্ষ্ট কণী হাৰি গ'লো দিয়া লোৱা বনাই খাই দিবা যোৱা এই নেভাঙিবা খাই দিবা বনাই পেলাই দেই এতিয়া নেক্সট কণী এটা ল'ম আৰু আছে নাই ভাল কণী আছে দিয়া এই ইয়াৰ কণী এইটো বহুত টান নেকি এইটো কণী হাৰিলে এইটো কণী মাৰি চাওঁচোন এইটো কণী হাৰিলে গ'ল দুটা কণী গ'ল লোৱা গ'লো লোৱা লৈ যোৱা দুটা কণী হাৰি গৈছোঁ তো চাই থকা কৰা ভিডিঅ'টি এতিয়া চৰকাৰে বলকচোন এতিয়া আইতাহঁতৰ ঘৰলৈ যাওঁ ভিতৰলৈ সোমাই যাওঁ কিনো কৰিছে আইতা পিঠা দিছে খাবলৈ এয়া আইতা দিছে পিঠা এইফালে আছে নিমকি এইটো নাৰিকলৰ পিঠা চাগে আৰু এইটো নাৰিকলৰ লাড্ডু তো আইতা দিছে খাই লওঁ খাই বৈ মেলি আকৌ লগ পাইছোঁ আপোনালোকক অঁ পঁইতা ভাতো আছে এই বঢ়িয়া পঁইতা ভাতো খাম তই এইখিনি খাই লওঁ তাৰপিছত লগ পাইছোঁ আপোনালোকক চাই থাককচোন ভিডিঅ'টি এইফালে কণী কিমান জিকিলা এই ৰাম এক প্লেটে আৰু ন কেইটা তিনিটা কণী কম দেই পুৰা জিকি গ'লা আজি খুৱাব লাগিব কণী ঠিক আছে বইল কণী খাব অঁ ঠিক আছে অঁ এতিয়া এইখিনি খাই লওঁ আমি আৰু ইয়াৰ পিছত খাই আছোঁ পঁইতা ভাত তো আইতাই বোলে পঁইতা ভাত খুৱাব এতিয়া আমাক তো গাহৰি মাংসৰ লগত তো চাই থকা ভিডিঅ'টি আৰু এইফালে দিলে আইতাই পঁইতা ভাত বহুত দিনৰ পিছত খাম আজি পঁইতা ভাত আৰু এইফালে গাহৰি মাংস আছে আৰু এইখিনি হৈছে আমলৈ টোপ আৰু এইখিনি যিহেতু খাব লাগে তো আজি এবিধ শাকটো ইয়াত নাই আছে অঁ হয় নি তেতিয়াহ'লে খাই লওঁ তো চাই থাকক ভিডিঅ'টি আৰু আইতাক বহুত ধন্যবাদ আৰু আইতাই পঁইতা ভাত খোৱালে বহুত দিনৰ পিছত খাইছোঁ ন আইতা এক বছৰ মূৰত আৰু বিহুৰ মোৰ ফালৰ পৰা বহুত শুভেচ্ছা থাকিল আপোনালৈ তো খাই লওঁ লগ পাই আছোঁ আপোনালোকক তাৰপিছত যামগৈ ঘৰলৈ ঘৰত গৈ পেলাই ক'লে যাওঁ তো দেখাই থাকিম আপোনালোকক সকলো চাই থাকিব ভিডিঅ'টি আৰু আহি পেলাই পাই গ'লোঁ ঘৰত আৰু আইতাই কণী দি পঠিয়ালে কেইটামান কণী লৈ আহিলোঁ আৰু এইফালে আহি পেলাই দেখিছোঁ আমাৰ আইতাৰ কাম শেষেই হোৱা নাই এইফালে ঘৰ মুচি আছে আইতা কি হ'ল বিহু নাই লগা নেকি আপুনি ইমানকৈ কাম কৰি আছে লাগিছে নেকি সোনকালে কাম চাম খতম কৰিব লাগে তো কামেই খতম হোৱা নাই তেতিয়াহ'লে আৰু ভিডিঅ'টি চাই থাকক এতিয়া অলপ পাছত ক'লৈ গৈ আছোঁ আপোনালোকক লগ পাম চাই থাকক ভিডিঅ'টি চ' গাইজ আৰু টাইম হৈছে এতিয়া 7:03 আৰু এইফালে মোৰ ৰুম গোটেই ভৰ্তি হৈ আছে ভাইটিহঁতে পুৰা গান গাই আছে এইফালে ঢোল বজাই আছে আমাৰ পুবলু পিয়াংচু বজাই আছে বজোৱা আৰু এইফালে
ফালে আছো মই আৰু যিহেতু আজি গৰু বিহুৰ দিনাখন গধূলি যদি ধুমধাম কেনেকুৱা হ'ব মানে বুজাই আছে অলপ নাচি লওঁ ফূৰ্তি কৰি লওঁ আৰু কালিকে আকৌ লগ পাম আপোনালোকক আজি ভিডিঅ'টো ইমানে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো চাই পেলাই লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব আগলৈ তেনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ আৰু কালি যিহেতু আছে মানুহ বিহু কালি আপোনালোকক দেখুৱাম পুৰা বিহু মাৰি পেলাই ঠিক আছে।